Hello guys, I am Pran and welcome back to a new vlog. বৰ্তমান মই আছো কলিয়াপানীত আৰু এতিয়া গৈ আছো আউনিয়াতি সত্ৰলৈ। মাজুলীত থকাখন নহয়, কলিয়াপানীতে এখন আউনিয়াতি সত্ৰ আছে। মাজুলীৰ যিখন আউনিয়াতি সত্ৰ তাৰ এটা শাখা আছে কলিয়াপানীত। তালৈকে গৈ আছো আৰু মই ৰৈ আছো পিংকু আৰু নয়নমণিলে। তাহাঁত দুটা আহি আছে আৰু তাহাঁত দুটাক লৈ যাম আউনিয়াতি সত্ৰলৈ। মেইন গেটখন অলপ আগেদি আছে আৰু এখন গেট আছে, এখন অলপ পাছত থাকি আহিলে। আমাৰ এইকেইটা আহিছে নেকি? তো এইকেইটা আহি গ'ল আৰু আমি গৈ যাম এতিয়া। এই একো নুশুনি তো এইখন আমি পাইছোঁহি আউনিয়াতি সত্ৰলৈ যোৱা মেইন গেটখন, মানে কলিয়াপানীত যিখন আউনিয়াতি সত্ৰ আছে। কিন্তু ৰাস্তাটো অতিপাত বেয়া দেই। আৰু এইখন আমি পাইছোঁহি জনপ্ৰিয় বজাৰ, বিখ্যাত বজাৰ, সাপ্তাহিক শনিবৰীয়া বজাৰ। এইখন যোৰহাটৰ এখন বিখ্যাত বজাৰ। আজি শুক্ৰবাৰ, কাইলৈ বহিব এখন। বহুত দূৰৰ পৰা মানুহ আহে। আৰু এইটো কলিয়াপানী বৰনামঘৰ। এতিয়া আমি পামগৈ KVK, কৃষি বিজ্ঞান কেন্দ্ৰ, কলিয়াপানীত অৱস্থিত। ইয়াতে বহুত ফাৰ্ম আছে ইয়াত, মানে এইটো কি মীন পালনৰ হেৰি কৰে। এইটো মেইন অফিচটো। আৰু ইয়াত আছে ছাগলী পাম আছে, গৰু পাম আছে, এইবোৰ নেমু ফাৰ্ম আৰু এইবোৰ হেৰি কি এই নামটো পাহৰি থাকিলোঁ নহয়। এইসোপা দৰাই কৰি থৈছে। মই হেৰি কৰি আৰু বগৰী খেতি কৰি থৈছে। এইবোৰ কেতিয়াবা যদি চান্স পাওঁ তেতিয়া ভিডিঅ' এটা বনাম। বেলেগ খেতিৰ ওপৰত ইয়াত হেৰি ট্ৰেইনিঙো দিয়া হয়। আৰু এতিয়া আমি গৈ আছোঁ সত্ৰৰ দিশত। আৰু কিমান দূৰ আছে মই ভালকৈ নাজানো, কাৰণ মই বহুত দিন অহা নাই সত্ৰলৈ। মষ্ট প্ৰবেবলি আমি সত্ৰ পালোহি। মষ্ট প্ৰবেবলি নহয়, হয়। আৰু এইখন হৈছে সত্ৰৰ গেট। আউনিয়াতি সত্ৰ, কলিয়াপানী, টিয়ক। কৃষ্ণ। এইটো হৈছে সত্ৰৰ পুৰা এৰিয়া। আৰু ইয়াত আউনিয়াতি সত্ৰৰ এখন বিশ্ববিদ্যালয়ো আছে, আধ্যাত্মিক বিশ্ববিদ্যালয়। তালৈ এবাৰ আহিছিলোঁ। আমি সত্ৰ পাই গ'লোহি আৰু এতিয়া আমি গৈ আছোঁ চাকি দিবলৈ, যদি মানে পাওঁ দিব। আৰু এখন তোৰণ বনাই থৈছে এখন। আৰু এইফালে ঘৰ আছে এটা, গেষ্ট হাউচ নে কি চাগে। আৰু এইফালে পুখুৰীটো আছে। এতিয়া ব'লক। চাকি জ্বলালোঁ। চাকি জ্বলাই এয়া আমাক প্ৰসাদ দিলে, নয়নমণিয়ে লৈ আহিছে। আৰু এতিয়া আমি প্ৰসাদ তিনিওটাই খাম আৰু তাৰপৰা আপোনালোকক দেখুৱাম এই হেৰিয়াৰ সত্ৰৰ যি পৰিৱেশটো অলপ দেখুৱাম। ইয়াত খেতি কৰিছে। আৰু এটা কথা, এই সত্ৰৰ যিজন সত্ৰাধিকাৰ সেইজন হৈছে শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী। তেখেত মাজুলীতো থাকে, ইয়াতো থাকে। এতিয়া হয়তো ইয়াত নাই, মাজুলীত আছে চাগে। আৰু এতিয়া প্ৰসাদ খাই লওঁ। প্ৰসাদ খাই আপোনালোকক পৰিৱেশটো অলপ দেখুৱাই দিম। তো এতিয়া আমি চাকি দিলোঁ আৰু প্ৰসাদো খালোঁ। তাৰপিছত আৰু ফটো চটো মাৰিলোঁ। আৰু এতিয়া আমাৰ গাইড দুজনে মোক দেখুৱাই যাব, মানে আপোনালোককো দেখুৱাই যাব ক'ত কি আছে। এই ঘৰবোৰ কি সংগ্ৰহালয় বা
অঁ লিখি থৈ আছে সংগ্ৰহালয় মিউজিয়াম ইয়াত মানে মানুহ বেছিভাগে চাহ তাহ খুৱাব তেনেকুৱা কৰে এয়া সংগ্ৰহালয় সেইটো সংগ্ৰহালয় এয়াহে সংগ্ৰহালয় দেখিবলৈ গৈ পটকে সেইবোৰ বহা মানে ক'ৰবাত দূৰণিৰ পৰা আহিলে মানুহখিনি ইয়াত বহিব পাৰে তাৰপা এইফালে তাত সত্ৰাধিকাৰ থাকে সেইফালেও তেনেকৈ বহা আছে কোনোবা সেই গাড়ীখন এতিয়া নচলে আৰু আগত আছিলে এতিয়া বহুত দিনৰ পৰা পৰিয়ে আছে তাত ইবোৰ বহা নি ভাদ মাহত বহুত আহে ন তেতিয়া বেলেগ সকলো আহে ইয়াত থাকে মেইন সত্ৰাধিকাৰ এই ভাগ আমি য'ত সোমাইছিলোঁ এতিয়া চাকি জ্বলাইছিলোঁ আৰু পৰিৱেশটো মানে শান্তিপূৰ্ণ এটা পৰিৱেশ মানে আহিলে মনটো ভাল লাগি যায় ভাদ মাহত ইয়াত বহুত মানুহ হয় এতিয়া আমি ক'লৈ গৈ আছোঁ এইবোৰ চব বহা আৰু ইয়াত স্কুল আছিলে যে এখন আগলৈ আছে এইখন নিবৰ স্কুল এই সকলো চব বহা মানে অঁ অঁ সৰু সৰু ল'ৰা ছোৱালীখিনিও ইয়াত মানে পঢ়ে সেই স্কুল আগফালে আছে ইয়াত থাকি লয় তেওঁলোকে ইয়াত কিবা কিবি খেলিব পাৰে এখন ডাঙৰ এৰিয়া এৰিয়াটো বহুত ডাঙৰ এৰিয়াটো চব কিমান কুলকুলাই আছে সঁচাকৈ পৰিৱেশটো বহুত ধুনীয়া আছোঁ এতিয়া সত্ৰৰ যিটো পুখুৰী তাৰ পাৰত আৰু পুখুৰীটো বহুত ডাঙৰ আৰু ইয়াত মাছো আছে কাছও আছে কিন্তু এতিয়া ওলোৱা নাই এইটো হৈছে ভাদ মাহত মাছক মুৰি খাবলৈ দি থাকোঁতে ৰেকৰ্ড কৰা এটা ভিডিঅ' যিটো পিংকুৰ ওচৰত আছিলে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ভিডিঅ'টো বেছি দীঘল নাছিলে ছুটি আছিলে আকৌ এটা নতুন ভিডিঅ'ত লগ পাম আৰু তেতিয়ালৈকে ভিডিঅ'বোৰ চাব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই হেল্ল' দোস্ত তো আজি আমি আপোনালোকে দেখিবলৈ পাইছে ইয়াৰ নান্দনিক পৰিৱেশ কিমান ধুনীয়া লাগে ইয়াৰ নাজাৰা চাওক ইয়াত বাহিৰৰ পৰিৱেশটো চাওক এতিয়া মোৰ লগত আছিলে প্ৰাণ কৃষ্ণ নৰ্মেলি হাই এটা কৰিলে মোবাইলটো ঠেলেককৈ হৈ পৰিলে